নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। ভিডিঅ' থাম্বনেইল আৰু টাইটেল পঢ়ি গম পালে আজি ভিডিঅ'টো কি হ'ব। অসমৰ মুহমুহি অভিনেত্ৰী বৰষা ৰাণী আৰু ভাস্কৰ বৰুৱা কন্যা আকৃতি অন্নপ্ৰাশন। যোৱাকালি অৰ্থাৎ 4 জুন তাৰিখে বৰষা ৰাণীৰ সন্তানটি আকৃতি ভাগৰ আছিল অন্নপ্ৰাশন। আৰু দিনটো কেনেদৰে উদযাপন কৰিছিল অভিনেত্ৰীগৰাকীয়ে তেওঁ ছ'চিয়েল মিডিয়া হেণ্ডেলত ফটোসমূহ আপলোড কৰিছে। তাৰ কিছুমান ফটো মই আপোনালোকক ভিডিঅ'টো লগাই দিছোঁ, চাই লওক। যোৱাকালি দিনটো বৰষা ৰাণীৰ ঘৰলৈ বহুত কেইজন অভিনেতা অভিনেত্ৰী অহা দেখা গ'ল। যতীন বৰাও আহিছিলে, তাৰো কিছুমান ফটো আছে, মই আপোনালোকৰ ভিডিঅ'টো লগাই দিছোঁ, চাই লওক। বৰষা ৰাণীৰ অভিনয় চাই যিসকল লোকে ভাল পায় ভিডিঅ'টোত লাইক এটা কৰি দিব, আৰু নতুন যদি কোনোবা আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। 500 ছাবস্ক্ৰাইবাৰ অতি সোনকালে কৰিব লাগে, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু আপোনালোকে শুভেচ্ছাটো তলত কমেণ্ট বক্সতে দিব পাৰে। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। আৰু মই ফটোসমূহ আপোনালোকক লগাই দিছোঁ, স্ক্ৰীণত আহি আছে, চাই লওক।